1 আৰু 1ৰ মাজত থকা মৌলিক সংখ্যাবোৰ হ'ল 1 আৰু 1ৰ মাজত থকা মৌলিক সংখ্যাবোৰ যে মৌলিক সংখ্যা হ'ব লাগিলে তাৰ মাত্ৰ দুটা উৎপাদক থাকে সেইবোৰ হ'ল যে 1 আৰু সেই সংখ্যাটো নিজেই নিজৰ উৎপাদক তাৰ বাহিৰে আন উৎপাদক নাথাকে তো তেনেকুৱা সংখ্যা 1 আৰু 1ৰ মাজত 25টা আছে সেইবোৰ হ'ল যে 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 61 67 71 73 79 83 83 89 আৰু 97 এইকেইটা হৈছে 1 আৰু 1ৰ মাজত থকা মৌলিক সংখ্যা এইকেইটা সদায় মনত ৰাখিবলগীয়া আৰু এইবোৰৰ প্ৰতিটোৰে মাত্ৰ নিজৰ দুটাকৈ উৎপাদক আছে ফৰ এক্সাম্পল আমি যদি 3 সংখ্যাটোলৈ মন কৰোঁ তেতিয়া দেখিবলৈ পাম যে 3ৰ উৎপাদক মাত্ৰ দুটা 1 পূৰণ 3 1 আৰু 3 এই 1 আৰু 3 সংখ্যাটোৱে 3ৰ উৎপাদক তাৰ বাহিৰে 3ৰ আন উৎপাদক নাই তো তেনেদৰে বাকীকেইটা সংখ্যাৰো তেনেদৰে দুটাকৈ উৎপাদক পাম আৰু সেইবাবে এইবোৰ হৈছে মৌলিক সংখ্যা তাৰপিছত নেক্সট ইয়াৰ লগতে আৰু এটা প্ৰশ্ন দিয়া হৈছিলে যে এনেকুৱা 7টা ক্ৰমিক সংখ্যা নিৰ্ণয় কৰিব লাগে যে যাৰ মাজত এটাও মৌলিক সংখ্যা নাই তেনেকুৱা সংখ্যা 1 আৰু 1ৰ মাজত মাত্ৰ 7টাই আছে যাৰ মাজত এটাও মৌলিক সংখ্যা নাই আৰু প্ৰতিটোৱে এইকেইটা যৌগিক সংখ্যা তো সেইকেইটা হ'ল যে 90 91 92 93 94 95 96 তো এইকেইটা সংখ্যা হৈছে যৌগিক সংখ্যা আৰু ইহঁতৰ মাজত এটাও মৌলিক সংখ্যা নাই সৰু 89 আছে আৰু লাষ্টত আছে 97 তো ইয়াৰ মাজত বাকী মৌলিক সংখ্যা নাই আৰু এনেকুৱা সংখ্যা এই 7টাই আছে